হেল্ল' গুড মৰ্ণিং গাইজ, কি খবৰ সকলোৰে? সকলো চাগে নিশ্চয় খবৰ ভাল। চ' আজি মই আপোনালোকৰ ওচৰত আৰু সৰু এটা ভিডিঅ' লৈ আহিছোঁ। ত' আজি ইমান গৰম ৰ'দ দিছে, মানে বাহিৰৰ পিনে যোৱাই নাযায়, ইমান ৰ'দ, মানে সিজি যোৱা যেন লাগিছে, ইমান গৰম। চাগে গৰমটো চবৰ ঠাইতে থাকে একে। আজি আমাৰ ইয়াতে থাকে 37 ডিগ্ৰী চেলচিয়াছ গৰম চলি আছে। চ' সেয়াই আৰু গৰমটো গৰম হৈয়ে থাকিব, কি কৰিব, উপায় নাই ন। আৰু চ' আজি মই এটা সৰু ৰেচিপি লৈছোঁ আপোনালোকৰ মাজত। চ' আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় আৰু মোৰ ভিডিঅ'টো চাই থাকিব আৰু ছাপোৰ্ট কৰি যাব। চ' আপোনালোকক দেখুৱাই আছোঁ মই আজি এটা সৰু ৰেচিপি। চ' মোৰ ভিডিঅ'টো চাবলৈ আশা ৰাখিলোঁ। আজি মই টেঙা বনাম। চ' আজি ইমান গৰম, যিহেতু গৰমত অকণমান টেঙা খাই ভাল লাগে। আমি মেষ্টা টেঙা বুলি কওঁ, আপোনালোকৰ ইপিনে কি বুলি কয় কমেণ্ট কৰি জনাব। চ' আজি এই মেষ্টা টেঙা দি অকণমান মাছৰ আঞ্জা বনাম বুলি ভাবিছোঁ। মেষ্টা টেঙা পাতখিনি ধুনীয়াকৈ কোমল কোমল পাতবিলাক লৈ ল'ম। অকণমান পাতখিনি হেতুৰা পৰা যেন হৈছে, কাৰণ মানে আগদিনাখনে কিনি আনি থোৱা হৈছে, অকণমান হেতুৰা পৰা যেন হৈছে। চ' আজি এয়াই বনাম আৰু। ৰাতিপুৱা হাজবেণ্ডে আনি দি গ'ল ৰাতিপুৱা ৰৌ মাছ। ৰৌ মাছেদি মই টেঙা বনাম। ত' মাছখিনি এতিয়া ভালকৈ ধুই ল'ম, ধুই পিনে ভাজি ল'ম মাছখিনি। মাছখিনি সকলোৱে জানে, যেনেকৈ নিমখ আৰু নিমখ আৰু হালধি লৈ দিছোঁ। নিমখ হালধিখিনি ভালকৈ এতিয়া মই মাখি থৈ দিম। মাখি পিনে অকণমান 5-10 মিনিটমান সেনেকৈ ৰাখি থৈ দিম। তাৰপিছত ধুনীয়াকৈ পিছত আকৌ ভাজি লৈ ল'ম। এইখিনি প্ৰচেছ সকলোৱে জানে ন, ক'বলগীয়া কোনো কথা নাই। চ' আৰু ক'লোঁ আৰু। মই মাছ ভাজা তেলখিনিতে মই দুটামান জিৰা দি দিছোঁ, গোটা জিৰা। এইখিনি এতিয়া ভালকৈ ফুটিবলৈ দিম। তেলখিনি ভালকৈ গৰম হ'লে এতিয়া নহৰু, জলকীয়া, নহৰু নিদিলেও হয়। চ' মই নহৰু অকণমান দি খাই ভাল পাওঁ। নহৰুটো হ'লে মই মানে যিকোনো পাচলিত মই নহৰুটো দি খাই বহুত ভাল পাওঁ। নহৰু নিদিয়াকৈ মই যিকোনো বস্তু বনাব মোক বেয়া লাগে। নহৰু দি পিনে বনালেহে মই খাই ভাল পাওঁ। চ' ইয়াতে টেঙাৰ আঞ্জা নহৰু নিদিলেও হয়। চ' দুটামান নহৰু দি দিছোঁ, 3-4 কোহামান, আৰু পিঁয়াজ জলকীয়াখিনি এতিয়া ভালকৈ ভাজি ল'ম। এতিয়া মই ইয়াতে কাটি থোৱা আলুখিনি দি ল'লোঁ। এইবাৰ কাটি থোৱা আলুখিনি মই ভালকৈ ভাজি ল'ম। মানে ভালকৈ মই যিমানলৈকে আলুখিনি ভালকৈ সিজি নাযায় তেতিয়ালৈকে ভালকৈ মই ভাজি ল'ম আলুখিনি। সোৱাদ অনুসৰি নিমখখিনি দি লৈছোঁ। নিমখ হালধিখিনি একেবাৰে দি ল'ম মই এইটো। এইখিনি আমাৰ ইয়াতে আমি মেষ্টা টেঙা বুলি কওঁ, বহুতে টেঙা মৰা বুলি কয়। এতিয়া মোৰ আলু আৰু টেঙা পাতখিনি ভালকৈ ভাজি হৈ গ'ল। এতিয়া মই ইয়াতে আপোনালোকৰ অনুসাৰে যিমানখিনি আপোনালোকক টেঙা জোল লাগে তেনেকৈ আপোনালোকে পানীটো দিব পাৰে। মই অকণমান টেঙা জোলটো অকণমান বেছিকৈ বনাইছোঁ। মই অকণমান টেঙা পাতটো বেছিকৈ দিছোঁ, টেঙাটো বেছি হয়। কাৰণ পনীয়াটো বেছি কৰিম মই। চ' আপোনালোকে যেনেকৈ খাই ভাল পায় সেইমতে পানীখিনি দিব পাৰে। চব্জিখন হৈ গ'ল, আধা ধুনীয়াকৈ উতল আহি গ'ল। এতিয়া মই ইয়াতে মাছ কেইপিচ এৰি দি দিম। চ' মাছখিনি দিয়াৰ পিছত মই 5 মিনিটমান ৰাখিম, উতলাই পিনে তাৰপিছত গেছটো নমাই দিম। চ' আপোনালোকে এবাৰ এনেকৈ বনাই খাব, বহুত ভাল লাগে। এনেকৈ টেঙা দি মাছ বনাই খাই, বিশেষকৈ মেষ্টা টেঙা দি মাছ বনাই খাই বহুত ভাল লাগে। তাৰ চেণ্ট ওলাই, সেইটো মানে সোৱাদটো মানে বেছি ধুনীয়া কৰি পেলাই। চ' আপোনালোকে মোৰ ভিডিঅ'খন এনেকৈ আগলৈ চাবলৈ আশা ৰাখিলোঁ। আৰু মই আপোনালোকৰ ওচৰত যিমান পাৰোঁ নতুন নতুন ৰেচিপি লৈ আহিব চেষ্টা কৰিম। বিশেষকৈ মই এনেকৈ একো বনাব নাজানো, যিখিনি মই নিজে জানো, অভিজ্ঞতা নিজৰ, সেইখিনি মই আপোনালোকৰ ওচৰত লৈ আহিম। চ' আপোনালোকে ছাপোৰ্ট কৰিব বুলি আশা ৰাখিলোঁ।
মোৰ চব্জি ৰেডি হৈ গ'ল। এতিয়া মই গৰম গৰম ভাতৰ লগত টেঙা আঞ্জাখন মাছেদি খাম। বহুত ভাল লাগিছে, মই অকণমান পনীয়াকৈ বনাইছোঁ। চ' আপোনালোকে মোৰ ভিডিঅ'খন ইমান টাইম চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ। থেংক ইউ ছ' মাছ।